নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ 2.0 MG ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ BNC চিৰাপ আৰু ইয়াৰ মূল্য হ'ল 125 টকা আৰু ইয়াৰ কোম্পানীটোৰ নাম হ'ল এগ্লোমেট লিমিটেড। এটা ভাল ব্ৰেণ্ডেড কোম্পানী হয়, ইয়াৰ ৰিজাল্ট বহুত গুণে বেছি। তো বন্ধুসকল, যিসকল লোকৰ দেহৰ অৱস্থা অতি ক্ষীণ, দুৰ্বল, খাদ্য খাবলৈ নাপায়, তেওঁলোকৰ বাবে আজিৰ এই বিশেষ ভিডিঅ'। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব। বন্ধুসকল, আপুনি যদি ক্ষীণ হয়, দেহৰ অৱস্থা ফিটেড নহয়, তেন্তে আপুনি এই চিৰাপটো ইউজ কৰিব পাৰে। ইয়াতে বহুতো কম্পজিশ্যনৰ এটা বনোৱা হৈছে। ইয়াতে মাল্টিভিটামিন, মাল্টিমিনাৰেল আৰু লাইচিন হাইড্ৰক্লৰাইড আৰু বহুতো কম্পজিশ্যনৰ দ্বাৰা বনোৱা হৈছে। বন্ধুসকল, ইয়াৰ মূল্য আগতে জনাই দিছোঁ 125 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ পাই যাব। ইয়াতে মুঠ 5 ml কণ্টেইন আছে। যিসকল লোকৰ একেবাৰে টোপনি কম হয়, খাদ্য খাবলৈ নাপায়, তেওঁলোকৰ বাবে এই চিৰাপটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বন্ধুসকল, ইয়াতে কাৰ্বহাইড্ৰেট, ভিটামিন D3, ভিটামিন E, ভিটামিন A, ভিটামিন B5, ভিটামিন B12, জিংক, কপাৰ, আয়ডিন ইত্যাদি আদি বহুতো কম্পজিশ্যনৰ দ্বাৰা বনাইছে। বন্ধুসকল, যিসকল লোকৰ ভোক নালাগে, শৰীৰ অতিকৈ দুৰ্বল, এনেকুৱা কাৰণে আপোনালোকে এই চিৰাপটো ইউজ কৰিব পাৰে। বন্ধুসকল, এই চিৰাপ হ'লে অতিৰিক্ত ভোক বাঢ়ে, যাৰ ফলত যিকোনো খাদ্যবস্তু আপোনালোকে অনায়াসে খাব পাৰে। বন্ধুসকল, শকত হ'বৰ কাৰণে এই চিৰাপটো অতি গুৰুত্বপূৰ্ণকৈ ভূমিকা পালন কৰে। যেনেকৈ আপুনি ৰোগা বা দুৰ্বল মানুহ হয়, তেন্তে আপুনি এই চিৰাপটো ইউজ কৰক। আপোনাৰ গাল ফুলি উঠিব আৰু কেইদিনমান পিছতে আপুনি স্বাস্থ্যৱান হৈ পৰিব। বন্ধুসকল, এই চিৰাপটো 16 পৰা 18 বছৰ বয়সলৈকে 5 ml কৈ মুঠ 10 ml কৈ দিনত দুবাৰকৈ খাবলৈ দিব আৰু এডাল বা বয়সীয়াল লোকে আপোনালোকে 10 ml কৈ দিনত 3 বাৰকৈ খাব। তো বন্ধুসকল, যিসকল লোকে জিম কৰে, তেওঁলোকৰ বাবে এই চিৰাপটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ জিম কৰাৰ সৈতে আপোনালোকে এই চিৰাপটো ইউজ কৰিব পাৰে, যাৰ ফলত আপোনাৰ পৰিশ্ৰম অতি কম হ'ব আৰু আপোনাৰ বহুত গুণে লাভ হ'ব। তো বন্ধুসকল, ছাইড ইফেক্টৰ কথা ক'বলৈ গ'লে, এই চিৰাপটো খালে অলপ চলপ ছাইড ইফেক্ট হ'ব পাৰে। যেনেকৈ এই চিৰাপ খোৱাৰ পিছত বমিৰ ভাৱ নাইবা গেছৰ প্ৰব্লেম হ'ব পাৰে, অৰ্থাৎ ডায়েৰিয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, আপোনালোকে চিৰাপ খোৱা বন্ধ কৰিব আৰু ডক্টৰৰ ওচৰলৈ লৈ যাব। বন্ধুসকল, যিকোনো চিৰাপ লোৱাৰ আগত আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে চিৰাপ ব্যৱহাৰ নকৰিব। তো বন্ধুসকল, যিসকলে এই চেনেলটো নতুনকৈ চাই আছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।